Hi friends, welcome to Assam Knowledge. আজি এই ভিডিঅ'টোত আমি ডিসকাস কৰিম প্ৰধানমন্ত্ৰীয়ে যোনটো 20 লাখ কোটি টকাৰ ৰাখি অনুমোদন দিছিল হেইটোক আমি পাৰ্ট বাই পাৰ্ট ডিভাইড কৰি চাম যে কোনবিলাক কথা ধৰি একচুয়ালি 20 লাখ কোটি টকা হৈছে গৈ মই এই ৰাখিটোৰ ওপৰত যথেষ্ট স্টাডি কৰিলো বিভিন্ন ধৰণৰ আৰ্টিকলছ পঢ়িলো এতিয়া লাষ্টত গৈ পেলাই মই কিছুমান কথা চালিজাৰি চাই এটা ভিডিঅ' বনাবলৈ ট্ৰাই কৰিছো য'ত আপোনালোকক সংক্ষেপতে যিমানখিনি সম্ভৱ মই হিমানখিনি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম আসলতে 20 লাখ কোটি টকাটোৰ কথা যে কোৱা হৈছে ইয়াত একচুয়ালি 20 লাখ কোটি টকা আছে নে নাই আপোনালোকে নিজে বিচাৰ কৰি চাব মই আপোনালোকক আঙুলিয়াইহে দেখুৱাম আপুনি চাব বেংকত এটা টাৰ্ম ইউজ কৰা যায় যেটো কোৱা হয় লিকুইডিটি ইনফিউজন ইয়াৰ অৰ্থ হৈছে যদি কোনোবা এটা বেংকত এমাউণ্টটো জমা হৈ থাকে সেই এমাউণ্টটো যদি ৰানিং অৱস্থাত থকা নাই ধৰক এতিয়া লকডাউনৰ সময়ত যেহেতু বেংক সকলো বেংক বহুত লছত চলি আছে গতিকে ৰিজাৰ্ভ বেংকৰো সেম কন্ডিশন হৈছে গতিকে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰায় 8 লাখ কোটি টকা ধনৰাশি জমা আছে কিন্তু নিজৰ ওচৰত জমা থাকিলেতো তাৰ পৰা ইন্টাৰেষ্ট জেনাৰেট নহব ইনকাম নহব সো দ্যাট ৰিজাৰ্ভ বেংকে বাকি যিমানখিনি বেংক আছিল গুটেখিনিকে এটা 8 লাখ কোটি টকাৰ স্কিমটো লঞ্চ কৰিছিল যোৱা মাৰ্চত আৰু সেই 8 লাখ কোটি টকাটোকো এই 20 লাখ কোটিৰ ভিতৰত ধৰি দিছে ৰিজাৰ্ভ বেংকেটো ইন্ডিপেন্ডেন্ট ডিসিশন লৈছে কিন্তু চৰকাৰে এই 8 লাখ কোটিটোকো 20 লাখ কোটিৰ মাজত ধৰি দেখাইছে যে এতিয়া ৰিজাৰ্ভ বেংকে বাকি বেংকবিলাকক লোন দিছে লো ৰেটত হেতু টোটালি ৰিজাৰ্ভ বেংকৰ এটা ইন্ডিপেন্ডেন্ট আইডিয়া আছিল যে আমি লোন দিও বাকিবোৰ বেংকক লো ইন্টাৰেষ্টত যেটো ৰেপো ৰেট বুলি কোৱা হয় যদি ৰেপো ৰেট বাঢ়ে বা কেতিয়াবা কমিব পাৰে এতিয়া লো ৰেপো ৰেটত কি কৰিছে ৰিজাৰ্ভ বেংকে বাকিবোৰ বেংকক লোন দিছে হে লোনটো বাকিবোৰ বেংকে ল'ব পাৰে আৰু বাকিবোৰ বেংকেও যাতে জনসাধাৰণক লো ইন্টাৰেষ্ট ৰেটত লোনটো দিব পাৰে হেতু কাম কৰিবলৈ আগবাঢ়িছে আৰু ৰিজাৰ্ভ বেংকে এটো ডিসিশন লৈছিল মাৰ্চতে এতিয়া 20 লাখ কোটিৰে যদি হে 8 লাখ কোটিটো বাদ দিও বাকি থাকিলে 12 লাখ কোটি টকা আৰু এই 12 লাখ কোটিৰে চৰকাৰে কৈছে যে 1,70,000 কোটি টকা 2019 চনৰ ইউনিয়ন বাজেটতে এনাউন্স কৰা হৈ গল মানে 2019 চনতো তেতিয়া এটো বহুত বেছিকে কৈছিলে যে আমি 1,70,000 কোটি টকাৰ এটা স্কিম লঞ্চ কৰিছো কিন্তু হেতুকু ইয়াৰ মাজত ধৰি দেখাইছে যে আমি 20 লাখ কোটি টকাৰ পেকেজ দিছো কিন্তু হেতু তাতে সোমালে এতিয়া আপোনালোকে চাওক যে বাকি থাকিলেগে অলমোস্ট 10 লাখ কোটি টকা হে 10 লাখ কোটি টকাক এগেইন আমি চাম কি ধৰণে ভাগ কৰিছে আৰু অলৰেডি লঞ্চ কৰা কোনখিনি টকা এই 20 লাখ কোটিৰ মাজত ধৰিছে সেই বস্তুটোৰ ওপৰত যদি বিশেষভাৱে জানিব বিচাৰিছে তেতিয়াহলে নিউ ইণ্ডিয়া এক্সপ্ৰেছ জাৰ্নেলত প্ৰকাশ পোৱা এই আৰ্টিকলটো আপোনালোকে পঢ়িব পাৰে মই ডেসক্ৰিপচনত লিংক দিছো পঢ়ি চাব মই মোদি গভৰ্ণমেণ্টৰ এগেইনষ্টত কথা কোৱা নাই কিন্তু বাকি থকা 10 লাখ কোটিটো আমি এনালাইজ কৰি চাওঁ যে ইয়াৰ পৰা কোন কেনেদৰে উপকৃত হৈছে ইয়াৰ বাবে 10 লাখ কোটি টকাৰে 3 লাখ কোটি টকা আমাৰ MSME বিলাকৰ বাবে লোন হিচাপে দিব যোনটো লোন পাবলে মেবি ইমান বেছি কষ্টকৰ নহব কিন্তু মনৰ ৰাখিব এটো এটা লোন হয় পইচাটো একেবাৰে দি দিয়া নাই ইনেও বেংকক এই এমাউন্টটো ৰিটাৰ্ণ কৰিব লাগিব ঠিক তেনেদৰে পাৱাৰ ডিস্ট্ৰিবিউচন কোম্পানীবোৰৰ বাবে 90,000 কোটি টকাৰ এটা স্কিম লঞ্চ কৰিছে যিখিনিৰ পৰা তেওঁলোকে লোন ল'ব পাৰিব আৰু কাষ্টমাৰক ভাল ফেচিলিটি দিব পাৰিব এইখিনি নিশ্চয়কৈ ভাল কাম হৈছে কিন্তু এইখিনি লোনৰ আণ্ডাৰত আহিছে আৰু আমাৰ ফাৰ্মাৰ্স বা খেতিয়কসকলৰ বাবে 2 লাখ কোটি টকাৰ এটা লোন দিব ঠিক তেনেদৰে ষ্ট্ৰীট ভেণ্ডৰ্স যিমানখিনি আছে ৰাস্তাৰ সাইডত ফাষ্ট ফুড হক বা হোৱাটএভাৰ হে সকলৰ বাবেও 5,000 কোটি টকাৰ এটা লোন লঞ্চ কৰিছে আৰু যিখিনি মাইগ্ৰেন্ট ওয়াৰ্কাৰ্স হয় যাক বাহিৰৰ পৰা আমাৰ গভৰ্ণমেণ্টে লৈ আহিছে টিকেট সকলৰ বাবে 2 মাহৰ বাবে ফ্ৰী ফুড সাপ্লাই দিম বুলি কৈছে আৰু যাৰ বাবে বাজেটৰ প্ৰয়োজন হৈছে 3,500 কোটি টকা আৰু চৰকাৰে কৈছে যে ইয়াৰ দ্বাৰা প্ৰায় 8 কোটি মাইগ্ৰেন্ট ওয়াৰ্কাৰ্স লাভান্বিত হ'ব
আৰু ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড এইটো স্কিমো লঞ্চ কৰিব বাই 31 মে 2021 আৰু নিশ্চয়কৈ এইটো এটা ভাল খবৰ হয় কিন্তু আমি সময়ত গম পাম কেনেদৰে ইমপ্লিমেণ্ট হয় গতিকে ইয়াৰ পৰা দেখা গৈছে যে একচুৱেলি এইটো এটা লোন হয় কম ইণ্টাৰেষ্ট ৰেটৰ লোন হয় বা বিনা ইণ্টাৰেষ্ট ৰেটৰ লোন হয় আৰু নিশ্চয়কৈ ইয়াৰ দ্বাৰা বহুতখিনি মানুহ লাভান্বিত হ'ব কিন্তু আমাৰ খেতিয়কসকল বা অতি দৰিদ্ৰ শ্ৰেণীৰ লোকসকল কেনেদৰে ইয়াৰ দ্বাৰা উপকৃত হ'ব তেখেতসকলে ইনকাম কৰা নাই লোন এটা পালে খাই মেলি এইকেইদিন চলাই দিব কিন্তু এট দি এণ্ড অফ দ্য ডে তেখেতসকলে লোনটোতো ৰিটাৰ্ণ কৰিব লাগিব কিন্তু সেই ৰিটাৰ্ণটো কিদৰে কৰে বা ইয়াৰ দ্বাৰা কেনেদৰে তেওঁলোক আচলতে লাভান্বিত হ'ব এইটো সময়তহে বুজি পোৱা যাব আৰু ইয়াক যদি আমি লং টাৰ্মত চাওঁ আমি দেখিম যে একচুৱেলি মানুহবোৰৰ ওপৰৰ পৰা প্ৰেছাৰ আঁতৰোৱা নাই চৰকাৰে আৰু লোন জাপি দি একচুৱেলি প্ৰেছাৰ বাঢ়িবলৈহে গৈ আছে মানুহবোৰৰ আৰু এইটো ইকনমিক পেকেজ 20 লাখ কোটিত যি কিছুমান বস্তু কাউণ্ট কৰিছে যিখিনি একচুৱেলি আপোনাৰে পইচা হয় ৰাইজৰে পইচা হয় আৰু সেইখিনিকে কাউণ্ট কৰিছে যেনে TDS ৰিডাকশ্যন কৰিছে বাই 25% ইয়াৰ পৰা কি বেনিফিট হৈছে মই বুজি পোৱা নাই ঠিক তেনেদৰে EPFৰ পাৰ্চেণ্টেজটো কমাই দিছে 12ৰ পৰা 10% যিটো আপোনাৰে পইচা আৰু যোনটো আপুনি এক্সেছ কৰিবলৈ গৈ আছিলে গৈ পেলাই লাষ্টত আপুনি কমকৈ পাব গতিকে ইয়াৰ পৰা একো লাভ হোৱা নাই কিন্তু এইখিনিও 20 লাখ কোটিৰ আণ্ডাৰতে ধৰিছে কাউণ্ট কৰিছে এইটো বেছিকেলি আমাৰ জনতাৰে পইচা হয় আৰু জনতাকে ৰিটাৰ্ণ কৰিছে আৰু সেইটো ধৰিছে 20 লাখ কোটিত গতিকে এইখিনিত আপোনালোকৰ মনত নিশ্চয় এটা কুৱেশ্যন আহিছে যে ঠিক আছে ইমানখিনি পইচা RBIৰ কাউণ্ট কৰিলে ইমানখিনি পইচা বেলেগ বাজেটৰে দেখালে বাকীখিনি জনতাৰে পইচা গতিকে একচুৱেলি চৰকাৰে খৰচ কৰিলে কিমান সেইটো প্ৰকাশ পাইছে আপুনি চাব পাৰে বিভিন্ন ধৰণৰ কাকতত বা বিভিন্ন ধৰণৰ ইকনমিক ৰিচাৰ্চ গ্ৰুপে পাব্লিছ কৰিছে এই এমাউণ্টটো হৈছে 1 লাখ কোটিৰ পৰা 2,70,000 কোটিৰ ভিতৰত বাৰ্কলেজ এটা পপুলাৰ ফাইনেন্সিয়েল কোম্পানী হয় ইংলেণ্ডৰ তেখেতসকলে কৈছে যে এই এমাউণ্টটো এৰাউণ্ড 1.5 লাখ কৰোৰৰ ওচৰে পাজৰে হ'ব ঠিক তেনেদৰে HSBC ইণ্ডিয়াই কৈছে যে এই এমাউণ্টটো এৰাউণ্ড 1% অফ ইণ্ডিয়াছ GDP কিন্তু 10% নহয় যিদৰে মোদী গভৰ্ণমেণ্টে কৈছিল একচুৱেলি এই এমাউণ্টটো হৈছে প্ৰায় 2 লাখ কোটি টকা গতিকে এই বাকী থাকি যোৱা প্ৰায় 1.5 লাখ কোটি টকাৰ ক'ত খৰচ হ'ব বুলি ধৰিলে যেনে মনৰেগা যোজনা যাব ঠিক তেনেদৰে কৈছিলোঁ আগতেই যে মাইগ্ৰেণ্টছ ৱৰ্কাৰবোৰৰ লগত যাব ঠিক তেনেদৰে বাকী এমাউণ্টটো কোন জেগাত খৰচ হ'ব এই বিষয়ে মই ডেছক্ৰিপশ্যনত লিংক দিম সেইটোৱেদি গৈ আপুনি পঢ়িব পাৰে গতিকে ইয়াৰ দ্বাৰা আপোনালোকে দেখিলে যে কিমানখিনি একচুৱেলত গভৰ্ণমেণ্টে আমাৰ লগত খৰচ কৰিছে আৰু সেইটো আপোনালোকে ভালদৰে দেখিলে আৰু কিদৰে ইমপ্লিমেণ্ট হৈছে দেখিছে আমাৰ অসমৰ নিচিনাৰ জেগাতটো ক'ব নালাগে লোন পাব লাগে কৃষকে আৰু পাইছে কোনে ভালদৰে দেখিছে গতিকে পইচাটো অকল চেংচন হ'লেই নহ'ব একচুৱেলি কামটো কেনেদৰে ইমপ্লিমেণ্ট হৈছে গ্ৰাউণ্ড জিৰ'ত সেইটো মষ্ট ইম্পৰ্টেণ্ট কথা আশা কৰিছোঁ যে পালে যোনখিনি কুৱেশ্যন আপোনালোকৰ মনত উদয় হৈছিল যদি আপোনালোকৰ কোম্পানী আছে বা MSME ৰেজিষ্টাৰ্ড হয় দেন ডেফিনেটলি আপোনালোকক যদি লোনৰ প্ৰয়োজন হৈছে তেনে আপোনালোক যাব পাৰে খবৰ কৰিব পাৰে আৰু কেনেদৰে পাব পাৰে এই বিষয়ে মই আপোনালোকক জনাম যদি সম্ভৱ হয় ঠিক তেনেদৰে ভিডিঅ'টো ইমানতে সামৰণি দিছোঁ যদি কিবা আপডেট পাওঁ মই আপোনালোকক জনাম থ্যাংকছ আ লট এণ্ড ষ্টে হেপী